এয়া আপোনালোকৰ কাৰণে লৈ আহিছোঁ কালাৰফুল চিৰাৰ ৰেচিপি। গতিকে কেনেকৈ মই নাৰিকলটো কৰিছোঁ, কেনেকৈ ভাজিছোঁ চাই থাকক ভিডিঅ'টো। ধুনীয়াকৈ দীঘল দীঘলকৈ ৰুকিব, চাওকচোন ইমান ধুনীয়া দীঘল দীঘল হৈছে। তেতিয়া চিৰাখিনি দেখিবলৈ বহুত ধুনীয়া হয়। এয়া এতিয়া চেনি এড কৰিম। চেনি নাৰিকল হিচাপে দিলে হ'ল, এটা নাৰিকলত 2 কাপমান দিলে হৈ যায়। এতিয়া এইখিনি ইয়াতে থৈ দিম। যিহেতু ইয়াত মই ফুড কালাৰ ইউজ কৰিম, সেইকাৰণে এইখিনি মই ছাইড কৰি থৈ দিম। এটা অকণমান মই ভাজিম হোৱাইট, অকণমান দিম গ্ৰীণ কালাৰত, অকণমান দিম ব্লু আৰু অকণমান দিম পিংক। 4টা কালাৰত কৰিম যিহেতু। এইখিনি মই ফাৰ্ষ্টতে হোৱাইটখিনি কৰি ল'ম। এইখিনি মই হোৱাইট কৰি ভাজি ল'ম। তাৰপিছত এইখিনিত মই আৰু 3টা ভাগ কৰিম, পিংক, গ্ৰীণ এণ্ড ব্লু। ঠিক আছে, চাই থাককচোন কেনেকৈ বনাওঁ। উঠাই দিছোঁ জুইত, অকণমান চিমত দিছোঁ। সেনেকৈ লৰাই লৰাই ভাজিম। চিৰা ভাজিবলৈ একেবাৰে সহজ, কাৰণ যেতিয়া একেবাৰে চেনিখিনি শুকাই শুকাই ড্ৰাই হৈ যাব পূৰা, তেতিয়া নমাই থ'লে হৈ গ'ল। এইখিনি মই হোৱাইট কৰিম। এয়া হোৱাইটখিনি হ'বৰ হৈছে আৰু নমাম আৰু, দেখিছেনে এনেকুৱা ড্ৰাই ড্ৰাই হৈ গৈছে পূৰা। আৰু অকণমান সময় থাকিলে টেপটেপিয়াটো যেতিয়া নোহোৱা হ'ব, একদম ড্ৰাই হৈ যাব, তেতিয়াই নমাই দিলে হ'ল। নেক্সট এয়া আৰু ভাজিবলৈ আৰম্ভ কৰিছোঁ। আৰু ইয়াত এড কৰিম মই এইটো পেপিলনৰ গ্ৰীণ কালাৰ। এতিয়া এয়া মই গ্ৰীণ কালাৰ এড কৰিম। দেখিছেনে, বেছি ইউজ কৰা নাই, অকণমান দিলেই হৈ যায়, যিহেতু লিকুইড কালাৰ এইটো। নমাবলৈ হৈ গৈছে, পূৰা শুকাই গৈছে, ধুনীয়া হৈছে, মচমচীয়া। এতিয়া মই নমাই আগত যে হোৱাইটখিনি আছিলে এইখিনিৰ লগত মিক্স কৰি দিম। এয়া এইবাৰ ইউজ কৰিম মই পেপিলনৰে টমেটো ৰেড কালাৰ। কৰিম এটা পেপিলনৰ ব্লু কালাৰ। এয়া ব্লু কালাৰটো দি এনেকৈ লৰাই দিছোঁ। লিকুইড কালাৰ হয় কাৰণে ধুনীয়া হ'ব অলপ পিছত। এয়া মোৰ চিৰাখিনি ৰেডি হৈছে, আৰু গোটেইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। দেখিবলৈ ইমান ধুনীয়া হৈছে, আৰু গোটেইখিনি মিক্স কৰি দিয়াৰ পিছত চাওকচোন। আচলতে অকল যদি হোৱাইটে বনালোঁ হয় তেতিয়াহ'লে কষ্ট কম হ'লে হয়, কষ্ট বেছি হ'লেও মানে বনাই ভাল লাগে। গতিকে দেখিছেনে, দেখাত বহুত ধুনীয়া হৈছে, চবে ভালকৈ খাইছেও বিহুত। বাই বাই, নেক্সট এটা ভিডিঅ'ত লগ পাম, টাটা।